নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নমস্কাৰ। সকলোৰে নিশ্চয় ভাল। আজি হ'ল কৃষ্ণ জন্মাষ্টমী। ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৱে অনাগত দিনবিলাক মংগলময় হওক, তাৰে কামনা কৰিছোঁ। আৰু সেইকাৰণে সৰু সুৰাকৈ আমিও অকণমান আয়োজন কৰিছোঁ। বাকী আপোনালোককো দেখাম যিমান পাৰোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জন্মাষ্টমী আয়োজন কৰা হৈছে অন্য এটা ৰুমত, আৰু মোৰ ৰুমৰ পৰা যিহেতু অকণমান দূৰ হয় সেইকাৰণে চাইকেলখন লৈ লওঁ। বাকী দেখাই আছোঁ আপোনালোকক। ৰাইজে নাম ল'লেই মোৰ আহিব অকণমান দেৰি হ'ল। বাকী আৰু চাই থাকক ভিডিঅ'টো। এইটো হৈছে নাই? উঠিল কদম্ব গৈছিল পাদুকলৈ, কৃষ্ণ গৈছিল হৰণ কৰি উঠিল কদম্ব সুন্দর ফুকে ধরে বেরি বেরি পরম আনন্দে কৃষ্ণ গছি ফুলা তুলি ললে কানাই বুলি তুলি ললে কানাই বুলি ফুলা তুলি ললে কানাই বুলি হৰিনাম বুলি ক'লে আচলতে চুৰিয়া আৰু গামোচাখন হ'ব লাগে। যিহেতু আপোনালোকে গমেই পাইছে, কৰ্মসূত্ৰে আমি অসমৰ বাহিৰত থাকোঁ। কৰ্মব্যস্ততাৰ মাজতেই এনেদৰে জন্মাষ্টমী আয়োজন কৰিছোঁ। নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ অকণমান প্ৰয়াস।
সাজ পোছাকতেই হওক বা নামতেই হওক অনেক ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে যেন আমাক ক্ষমা কৰিব। মই শেষলৈকে থাকিব নোৱাৰিলোঁ, যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। বাকী ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।